Hello everyone, welcome to my channel Positive Vibes. আপোনালোকৰ ভাল নিশ্চয় আজি মই আপোনালোকলৈ একেবাৰে ইজি আৰু সিম্পল ৰেচিপি এটা লৈ আহিছো। ৰেচিপিটো মাছৰ হয়। গতিকে দেৰি নকৰি মই ৰেচিপিটো আৰম্ভ কৰিছো। আপোনালোকে চাওকচোন মই কেনেদৰে বনালো। ৰেচিপিটোৰ বাবে লৈছো মই মাছ ভালদৰে ধুই লৈছো, জিকা আৰু ভোল, বিলাহী। প্ৰথমতে মই জিকা ভোলকেইটা বাকলি গুচাই লৈছো। আৰু বাকলি গুচাই এনেদৰে পানীত কিছু সময় নিমখ দি তিয়াই থৈছো, যেহেতু আজিকালি বহুতো সাৰ ব্যৱহাৰ কৰে। এইখিনি সময়তে মই মাছ কেইপিচ ভাজি লৈছো। এই ৰেচিপিটো আমাৰ সকলোৱে পৰিচিতই হয়। এই ৰেচিপিটো আমি সকলোৱে খাওঁই, যেহেতু গৰম দিন আহিছে। জিকা আৰু ভোলৰ মাছৰ টেঙা খাই বহুত ভাল লাগে। কোনে কোনে ভাল পায় বাৰু এনেদৰে খাই? আপোনালোকে মোক কমেন্ট কৰি জনাবচোন। মাছখিনি ভাজি হোৱাৰ পিছত মই জিকা ভোলখিনি নিজৰ পছন্দ অনুযায়ী কাটি লৈছো। আৰু এইখিনি কাটি হোৱাৰ পিছত মই বিলাহী দুটাও কাটি লৈছো। মই ইয়াত বিলাহী দুটাহে ব্যৱহাৰ কৰিছো, কাৰণ মই ইয়াত গোলনেমু ব্যৱহাৰ কৰিম। গোলনেমুৰ গোন্ধটো বহুত ভাল লাগে। আপোনালোকৰ কোনে কোনে গোলনেমুৰ গোন্ধটো ভাল পায় বাৰু? আমাৰ অসমীয়াত কথা এষাৰ আছে, মাছৰ তলত মাছ ভাজা। এতিয়া পিছে মই মাছৰ তলত ভোল জিকাহে ভাজিম। তেল গৰম কৰিছো আৰু তেল গৰম কৰি মই পাঁচফোৰণ অকণ দি দিছো। ফালি থোৱা বিলাহীকেইটা দি দিছো আৰু এইখিনি অকণ সময় ভাজিম, যাতে বিলাহীৰ কেঁচা গোন্ধটো নোহোৱা হয়। আৰু বিলাহীকেইটা সোনকালে সিজিবৰ বাবে মই এতিয়াই নিমখ দি দিছো। এতিয়া এইখিনি অকণ সময় ভাজি লওঁ। এয়া বিলাহী পুৰা গুৰি হৈ গ'ল। এতিয়া তেলতে মই এচামুচৰ সমান হালধি দিছো। এতিয়া আকৌ ভালদৰে গোটেইখিনি মিলাই লৈছো। বিলাহীখিনি ভালদৰে ভাজি হোৱাৰ পিছত মই কাটি লোৱা জিকা আৰু ভোলখিনি দি দিছো আৰু এইখিনি এতিয়া ভালদৰে মিলাই পেলাম। ভালদৰে মিলাই হোৱাৰ পিছত মই ঢাকোন এখনেৰে গেছটো সিম কৰি ঢাকি ৰাখিম। 10 মিনিটমানৰ পিছত ঢাকোন আঁতৰাই চালে দেখা যাব জিকাখিনিয়ে পানী এৰিছে। অলপ সময়ৰ পিছত ঢাকোন আঁতৰ কৰি চালে দেখা যাব যে ভোল জিকাখিনি ভালদৰে সিজি গৈছে আৰু ভোল জিকায়ো পানী এৰিছে। মই ইয়াত আৰু বেলেগ পানী একো ব্যৱহাৰ নকৰো। ভোল জিকাৰ পৰা ওলোৱা পানীৰে তৰকাৰী বনাম। গতিকে এতিয়া প্ৰায় মাছ দিব পৰা হৈ গৈছে আৰু মাছ কেইপিচ মই দি দিছো ইয়াত। মাছ কেইপিচ দিয়া হোৱাৰ পিছত মই আকৌ অলপ সময় উতলাই দিছো। একেবাৰে শেষত মই দুটা ইনগ্ৰেডিয়েণ্ট ইউজ কৰিছো। এটা হৈছে গোলনেমু আৰু ভোট জলকীয়া। এই মাছৰ আঞ্জাখন বেছি টেষ্টি কৰি পেলাই। ক'বলৈ গ'লে এই দুটাই তৰকাৰীখন বেছি সোৱাদ লগা কৰি পেলাই। আৰু মই ইয়াত ভোট জলকীয়াটো কাটি দিয়া নাই, কাটি দিলে বহুত জ্বলা হ'ব। গোটাকে ভোট জলকীয়াটো দি দিছো। এইটোৱে আছিল মই আজি আপোনালোকলৈ লৈ অহা মাছৰ টেঙা আঞ্জাৰ ৰেচিপি। আপোনালোকে নিশ্চয় খাইছে ঘৰত। গৰম দিনততো বহুত এই আঞ্জাবিধ চলে সকলোৰে। আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাবচোন। আৰু ৰেচিপিটো যদি চাই ভাল পালে তেন্তে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।